এই আঁচনিটো আমি দুটা দিশত বিভক্ত কৰিছোঁ। এটা হ'ল যে অসমত বহুতো যুৱক যুৱতী আছে যিসকলে অভিযান্ত্ৰিক প্ৰতিষ্ঠান বা অভিযান্ত্ৰিক কলেজৰ পৰা ডিগ্ৰী লাভ কৰিছে, যাক আমি বেচেলৰ ইন ইঞ্জিনিয়াৰিং বুলি ক'ম। তাৰপিছত আমাৰ এগ্ৰিকালচাৰ কলেজৰ পৰা তেওঁলোক এগ্ৰিকালচাৰ গ্ৰেজুৱেশ্যন লৈছে। ভেটেনাৰী কলেজৰ পৰা তেওঁলোকে ভেটেনাৰী গ্ৰেজুৱেটছ হৈছে, বা তেওঁলোকে ফিচাৰী কলেজৰ পৰা ফিচাৰী গ্ৰেজুৱেশ্যন লৈছে। এই ধৰণে যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে, যিসকলে বহুতে ডেণ্টেল কলেজৰ পৰা পাছ কৰি ডক্টৰ হৈছে, নিজে কিবা এটা কৰিব খোজে। বহুত MBBS ডক্টৰ আছে, তেওঁলোকে নিজাকৈ কিবা কৰিব খোজে। এই ধৰণৰ যিখিনি প্ৰফেশ্যনেল ডিগ্ৰী একুৱায়াৰ কৰিছে, তেখেতসকলক আমি এটা কেটেগৰী কৰিছোঁ, আৰু সেইটো কেটেগৰীত আমি 5 লাখ টকা এজন ল'ৰাক বা এজন যুৱতীক বা যুৱকক আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই 5 লাখ টকা দুটা কিস্তিত দিয়া হ'ব। প্ৰথমতে 2.5 লাখ টকা দিয়া হ'ব, আৰু এবছৰৰ ভিতৰত তেওঁলোকৰ এই টকাটো খৰচ কি ধৰণে কৰিছে এটা থাৰ্ড পাৰ্টি এছেছমেণ্টৰ পিছত তেওঁলোকক বাকী 2.5 লাখ টকা দিয়া হ'ব। এই 5 লাখ টকাৰ 2.5 লাখ টকা চৰকাৰী ছাবচিডি হ'ব। বাকী 2.5 লাখ টকা তেখেতসকলে চৰকাৰক ঘূৰাই দিব লাগিব। ঘূৰাই দিয়াৰ প্ৰক্ৰিয়াটো হ'ল যে 5 বছৰ তেওঁলোকে টকাটো আমাক ঘূৰাই দিব নালাগে। 5 বছৰ লক ইন পিৰিয়ড হ'ব, আৰু 5 বছৰত আমি তেওঁলোকৰ পৰা টকাটো উভতাই নলওঁ। 5 বছৰ পিছত তেখেতসকলে এটা মান্থলি ইনষ্টলমেণ্টত আমাক টকাখিনি ঘূৰাই দিব। আৰু আমি এটা এনেই ইনফৰ্মেলি এটা আমি হিচাপ কৰি চাইছিলোঁ যে মান্থলি ইনষ্টলমেণ্ট উইল বি 5,000 rupees, কাৰণ আমি ইয়াত সুদ নলওঁ। অৰ্থাৎ সুদবিহীনভাৱে 2.5 লাখ টকা চৰকাৰৰ ছাবচিডি হ'ল, আৰু 2.5 লাখ টকা চৰকাৰক ঘূৰাই দিব। তাকো বৰ্তমান নহয়, লোন লোৱাৰ দিনৰ পৰা 5 বছৰ পিছত, আৰু 5 বছৰ পিছত যেতিয়া ঘূৰাই দিব, মাহত 5,000 টকাকৈ ঘূৰাই দিব, আৰু তাত তেওঁলোকে 2.5 লাখ টকা ঘূৰাই দিলে হ'ল। চৰকাৰে কোনো তেখেতসকলৰ পৰা সুদ নলয়। তাৰমানে আমাৰ কাৰণে একেবাৰে ইজি হৈ গ'ল যে 5 লাখ টকা আমি দুটা ইনষ্টলমেণ্টত পাম। প্ৰথম দিনাখনে লোনটো অনুমোদন হোৱা দিনাখনে আমি 2.5 লাখ টকা বেংকৰ একাউণ্টলৈকে পঠাই দিম। 2.5 লাখ টকা থাকিব। এবছৰ পিছত, 6 মাহ পিছত তেওঁলোক যেতিয়াই ৰেডি হৈ যায় যে মই ইকুইপমেণ্টখিনি কিনিলোঁ, মই বস্তুখিনি কিনিলোঁ, পৰ্টেলত তেওঁলোকে ছেকেণ্ড ইনষ্টলমেণ্টটো ডিমাণ্ড কৰিব। আৰু ৱেন দে ৰেইজ এ ডিমাণ্ড যে য়েছ নাও আই এম ৰেডি ফৰ দ্য ছেকেণ্ড ইনষ্টলমেণ্ট, আমাৰ মানুহে গৈ, আমি নাযাওঁ, হয়তো নেট ফি যাব পাৰে, ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ যাব পাৰে, কোনোবা থাৰ্ড পাৰ্টি 2খন জিলাৰ ভিতৰত আমি এটাকৈ থাৰ্ড পাৰ্টি দিম। তেওঁলোকে গৈ প্ৰতিষ্ঠানটো চাব, আৰু চাই পেলাই যদি তেওঁলোকে সন্তুষ্ট হয়, তেতিয়াহ'লে বাকী 2.5 লাখ টকা একাউণ্টত জমা দিব। আৰু 1 লাখ যি আমি সংখ্যা ৰাখিছোঁ, মাত্ৰ 5,000 ল'ৰাকহে আমি 5 লাখ টকা দিম। বাকী 95% অৰ্থাৎ টোটেল লোনৰ only 5% will be earmarked for category 1. বাকী 95% will go to the category 2.